নমস্কাৰ। প্ৰথমে মই অসমবাসী ৰাইজলৈ বহুত আন্তৰিক শুভেচ্ছা যাচিলোঁ। লগতে গোটেই পৃথিৱীত বসবাস কৰা সমূহ ৰাইজলৈ মই বহুত ধন্যবাদ, বহুত শুভেচ্ছা যাচিলোঁ। আপোনালোকে জানে হয়তো নাজানে, 2004-2005 চনৰ পৰা মই কেঞ্চাৰ বেমাৰৰ চিকিৎসা প্ৰদান কৰি আহিছোঁ। সেইটো আগতে পাব্লিচিটি কৰা নাছিলোঁ, যিখিনি পেচেণ্ট পাইছিলোঁ য'তে ত'তে এজন দুজন। আৰু সেইটো সময়ত মই কলেজত অধ্যয়ন কৰি আছিলোঁ আৰু পঢ়ি আছিলোঁ, সেইটোৰ কাৰণে আৰু বিভিন্ন কামত মই জড়িত আছিলোঁ, সেইটোৰ কাৰণে বেছি যাব পৰা নাছিলোঁ। তেতিয়া 2004-2005 চনত যিখিনি কেঞ্চাৰ পেচেণ্ট আমি বাহিৰৰ উপৰংশত হোৱা বেমাৰ, সেইখিনি এই বনৌষধিয়ে সম্পূৰ্ণ বোলে আৰোগ্য কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু 2004-2005 চনৰ ভিতৰত যিখিনি আমি চিকিৎসা কৰিলোঁ, সেইখিনি আজি 2022 চনৰ 8 তাৰিখ 6 মাহ আজি তাৰিখলৈকে তেওঁলোকৰ কোনো কেঞ্চাৰ বেমাৰৰ লক্ষণ দেখা দিয়া নাই। আৰু ভিতৰতো 2019 চনৰ 22 তাৰিখ 5 মাহৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমে লিভাৰ কেঞ্চাৰ মই চিকিৎসা প্ৰদান কৰিছোঁ। মেডিচিনটো খোৱাৰ লগে লগে তেখেতৰ বমি বন্ধ হৈ আহিছিলে। তেতিয়া আমি বুজি পালোঁ যে এই মেডিচিনটো কিমান কাম কৰিব। ইতিহাসত প্ৰথম বোলে আমাৰ অসমত আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ অসমৰ মেডিচিন কিমান পাৱাৰফুল, গোটেই ৱৰ্ল্ডৰ ভিতৰত পাৱাৰফুল মেডিচিন। ইতিহাসত প্ৰথম আজি 2004-2005লৈকে 74জন পেচেণ্ট আমি ভাল কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰিও যিখিনি পেচেণ্ট ডক্টৰে ঘূৰাই দিয়ে, সেইখিনিৰ ওপৰতহে আমি চিকিৎসা কৰিছিলোঁ। আৰু খুব কম পেচেণ্ট আমাৰ ওচৰত ডাইৰেক্ট আহিছিলে। বেলেগ মেডিকেলত যাব নোৱাৰি টকা পইচাৰ কাৰণে বা অন্যান্য কিবা কাৰণত, বা তেওঁলোকে মেডিকেলত ভাল নাপায় বা কিবা সেনেকুৱা হ'ব পাৰে। ইমান সোধা নাই মই তেওঁলোকক, তথাপিতো এইখিনি মই প্ৰমাণ পাইছোঁ যে এতিয়া কোনোবাই ক'ব নেকি যে ইতিহাসৰ ভিতৰত আমাৰ অসমটো বোলে আমাৰ মেডিচিনটো ফাষ্ট নহয় বুলি। এতিয়া কোনোবা ক'ব প্ৰজেক্ট আছে, আমাৰ যিখিনি আমি ৰিচাৰ্চ কৰিছোঁ সেইখিনিতো সম্পূৰ্ণ সুস্থ হয়। বেছি হ'লে নোৱাৰোঁ। আমি হাতযোৰ কৰিছোঁ, যদি বেছি হৈ যায় নোৱাৰোঁ। কিন্তু যদি কম থাকে, এটা সীমালৈকে কৰিব পৰা যায়। যদি ভিতৰতো গোটেইখিনি গেলিয়ে যায়, এনে এজন পৃথিৱীত বিজ্ঞানী নাই, এনে এজন চাইণ্টিষ্ট নাই, এনে এজন ডক্তৰ নাই যে তেওঁ এনেকৈ হাতখন কৰিলে যে ভাল হৈ যাব। সেইটো আপোনালোকে মিছামিছি ইমান মাথা নামাৰিব। কাৰণ ভগৱান আছে, ভগৱানেহে সকলো। ভগৱানে মানুহৰ জন্ম দিছে, পৃথিৱীৰ জন্ম দিছে। ভগৱানে ধ্বংস কৰি দিব পাৰে, 1 মিনিটত ধ্বংস কৰি দিব পাৰে। সেইকাৰণে ইমান বাহাদুৰি দেখুৱাই লাভ নাই। ভগৱানে আমাক কিবা এটা দিছে, অসমত যে ভাল বস্তু কিবা এটা দিছে, যে আৱিষ্কাৰ হৈছে ইতিহাসত প্ৰথম, যিটো 74জন পেচেণ্ট ভাল কৰাবলৈ সক্ষম হৈছোঁ। এয়া মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। আৰু অসমৰ ৰাইজে আমাক সহায় কৰিছে, নিউজ চেনেলে সহায় কৰিছে, আৰু ভগৱানে সহায় কৰিছে। এয়াই আশীৰ্বাদ। আপোনালোকৰ পৰা সহায় সহযোগ, মৰম চেনেহ আশা থাকিল। আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বেবী মৰাণ।